হেল্ল' ফ্ৰেণ্ডছ, মই আহিলোঁ এটা নতুন ভিডিঅ' লৈ। দেৱালীৰ ভিডিঅ'। ইয়াত দেৱালীৰ ভিডিঅ'ৰ চাকি মই ঘৰতে বনালোঁ কেনেকৈ। মই ঘৰতে কালাৰ আনি লৈছোঁ আৰু নিজে নিজে কৰিছোঁ। বহুত বেছিও ভাল লগা হোৱা নাই, কিন্তু বেয়া লগাও হোৱা নাই। দেখাইছোঁ আপোনালোকেও পাৰিলে কৰিব। গতিকে দেৱালীকলৈকে আৰু আছে দিন, কিন্তু বেছি দিন নাই। গতিকে এতিয়া কালাৰখিনি দেখাওঁ, ৰ'ব। এইখিনি চাকি এইখিনি চাকি কালাৰ কৰিছোঁ, কিন্তু ইয়াত এই তলখিনি কৰিব আছে। তলখিনিও এতিয়া কৰিম মই আৰু দেখুৱাম। এইটো কালাৰ হয়, এইটো কালাৰ দেখায়। এইডাল ব্ৰাছেদি মই কালাৰ কৰিছোঁ আৰু এইটো হৈছে কালাৰ। চাওক, যেনেকুৱা কালাৰ দিব বিচাৰে তেনেকুৱাই দিব পাৰে। আৰু মই এইবাৰ প্ৰথম কালাৰ কৰিছোঁ। কালাৰটো বেছি ভালদৰে মিলাব নাজানিলোঁ, তথাপিতো ভাল লগা হৈছে বাৰু। এইখিনি চাকি মোৰ কালাৰ কৰা হৈ গ'ল। দেখিবলৈ বৰ ধুনীয়া হৈছে। আৰু এইবাৰ দেৱালী মই এনেকৈ চাকি জ্বলাম দেৱালীত। আৰু এইখিনি যে কৰা নাছিলোঁ, কৰিলোঁ কালাৰ। জানাই নাজানাই এইখিনি কৰিছোঁ বাৰু। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। বাই বাই।